Hello guys, so আজি আমি আহি এখন এনেকুৱা এখন গাঁও পাইছোহি যিখন গাঁৱত নেকি বেয়া বস্তু একো নচলেই মানে ইয়াত যিটো লৰাই মানে গাঁৱৰ লৰাই বেয়া বস্তু নাখায় আৰু এখন দোকানত গৈছিলো দোকানখনত আমাক দোকানীয়ে ক'লে কি আমাৰ গাঁৱৰ লৰাই বেয়া বস্তু নাখায় সো আমি ভাবিলো ইয়াতে অলপ আপোনাক পৰিৱেশটো দেখাওঁ গাঁওখনৰ পৰিৱেশটো চাই লওক অলপ এইবোৰ আপোনাৰ এনেকুৱা গাঁৱলীয়া জেগা মানে য'ত নেকি একো বেয়া বস্তু নচলে পৰিৱেশটো কেমেৰামেনক মই পোনপটীয়াকৈ দেখাই দিবলৈ অনুৰোধ জনাইছো এয়া সব ধাননি পথাৰ আছে এইবোৰ মানুহ কাম কৰি আছে মানে গাঁৱলীয়া জেগা তো ইয়াত আমি পোনপটীয়াকৈ এজন এফালৰ ল'ৰা এজন আহি আছে ল'ৰাজনক সুধিম তো কেমেৰামেনক দেখাই দিছোঁ ল'ৰাজনক দেখাই দিওঁ তাক আমি সুধিম কিবা কথা সুধিম ভাইটি তোমাৰ নামটো মোৰ নামটো নৱদীপ বৰা তুমি পঢ়ি আছা হয় হয় মই পঢ়ি আছোঁ তুমি কোন ক্লাছত পঢ়ি আছা মই BA ফাৰ্ষ্ট চেম হয় তুমি এনে এই গাঁৱত বেয়া বস্তু নাখায় বুলি কোৱা শুনিছোঁ মানুহে তুমি কিবা বেয়া বস্তু খোৱা নেকি মই এইবিলাক বেয়া বস্তু নাখাওঁ দেই চ' গাইজ আপোনালোকে শুনিলে তেওঁ গাঁৱত বেয়া বস্তু নাখায় এইবোৰ ল'ৰা বেয়া বস্তু নাখায় গাঁৱত আৰু এইখন গাঁৱত বেয়া বস্তু অকল ল'ৰা বুলিয়ে নহয় মানে দোকানতো ক'তো বিক্ৰী বাৰ্তা চব বন্ধ মানে দোকানত বেয়া বস্তু তো আমি শিখৰ বিচাৰি যাওঁতেতো ক'লেই তো শিখৰ দোকানত নাপায় মানে তো এতিয়া এইজন ল'ৰা আমি লগ পাইছোঁ নৱদীপ বৰা বুলি কৈছে নামটো বেয়া বস্তু নাখায় তো তোমাৰ ঘৰটো ইয়াতে ন ভাইটি এইটো মোৰ ঘৰ পোনপটীয়াকৈ আমি কেমেৰামেনক দেখাব বিচাৰিছোঁ এইটো ঘৰটো দেখাই দিওঁ অলপ মই শিখৰ কোনে মিলাম এই ভাই তুমি যে কেমেৰা আকৌ ৰৈ আছা যে এতিয়ালৈকে বেলেগ মানুহ ৰখাইছে গুচি গৈছে আৰু তুমি ৰৈ আছা যে এতিয়ালৈকে কোনে ৰখি থাকিব দিছে আকৌ তুমি ৰৈ থাকিবা নেকি বেলেগ মানুহতো কোনো চব গুচি গৈছে আৰু তুমি যে কেমেৰা আগত ৰৈ আছা যে এতিয়ালৈকে উঠিব মন মানে তো কেমেৰামেনে অলপ দেখাই দিওঁ আৰু ইয়াত টিভিত উঠিব মন তো ল'ৰাজন নাযায় দেখোন এইটো কি শিখৰ তো গাইজ আপোনালোকে দেখিবলৈ পাইছে এইখন গাঁৱত অকল ল'ৰা শিখৰে খায় তাৰ বাহিৰে বেলেগ বস্তু একো নাখায় বেয়া বস্তু অকল শিখৰে খায় শিখৰটো বেয়া বস্তু নহয় ইমান তথাপিও মানে গাঁৱত বেয়া বস্তু একো নচলেই মানে কিন্তু শিখৰটো খাইছে ল'ৰাজনে একো নাই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ইয়াৰ শিখৰটো খাব পাৰে অকল শিখৰটোহে খায় মানে বেলেগ একো নাখাওঁ তুমি আৰু বেলেগ কিবা খোৱা নেকি নাই 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 মই আজিলৈকে একো নাখাওঁ আৰু নাখাওঁ অকল শিখৰে খোৱা তুমি অকল শিখৰে তো গাইজ আপোনালোকে দেখিলে চিধা চিধি এটা শিখৰ খাইছে ই আৰু বেলেগ বস্তু বেয়া বস্তু খোৱা নাই এতিয়া শিখৰটো কেনেকুৱা মিলাই চাওঁ শিখৰটো কেনেকুৱা মিলাই শিখৰ মিলোৱাটো অলপ দেখাই দিয়াচোন তুমি কেমেৰামেনক দেখাই দিয়া ডাইৰেক্ট কেমেৰা আগত দেখাই দিয়া শিখৰটো কেনেকৈ বনায় শিখৰটো প্ৰথমতে আপুনি এইটো ফালি ল'ব জৰ্দা পেকেটটো ফালি ল'ব আধাটো তাৰপিছত ইয়াত যোনখিনি চাদা নিচিনা থাকে বস্তুটো সেইটো ইয়াত এনেকৈ অলপ দি ল'ব তুলসী যিখিনি তুলসীটো মানে তাৰপৰা এনেকৈ পেকেটটো কৰি ল'ব তাৰপিছত এনেকৈ কৰি চক এনেকৈ মিলাব তাৰপিছত ধুনীয়া লাগিব মানে খাই বহুত ভাল লাগে মানে আপোনালোকে খাই চাব পাৰে কেতিয়াবা বহুত ভাল লাগে তো আপোনালোকে দেখিলে শিখৰ কেনেকৈ মিলাই আপোনালোকে গাইজ দেখিলে এতিয়া শিখৰটো কেনেকৈ বনাই এই শিকাই দিলে আপোনালোকক তো আপোনালোকে যদি খাব বিচাৰে যদি খাবলৈ ইচ্ছা আছে আপোনালোকৰ তো এনেকৈ ভিডিঅ'টো চাই আপোনালোকে খাব পাৰিব শিখৰটো বনোৱা ষ্টাইলটো শিকি ল'ব তো এনেকৈ মিলাই বোলে চাক ভাইটি তুমি ক'লৈ ওলাই গৈছিলা বাৰু এনেই এতিয়া ক'লৈ ওলাই আহিছিলা মই এনেই দোকানৰ ফালে ওলাই আহিছিলোঁ শিখৰ এটা খাম বুলি শিখৰটো কিনি আনিছোঁ যোৱা এতিয়া কেমেৰাৰ ওচৰত ৰখি নাথাকিবা আৰু ঠিক আছে দিয়ক আৰু এজন মানুহ আহিছে মানুহজনক ক'লে আমি কেমেৰামেনক দেখাবলৈ অনুৰোধ জনাইছোঁ কেমেৰামেন দেখাই দিয়ক আপুনি এতিয়া কি খায় মই মদ চুলাই চব খাওঁ এইটো কি বনাই আছে এইটো কি বনাই আছে হাতত মই নাজানো ন মই চাদা বনাই আছো এইটো চাদা বনাই আছে চাদা কিয় খায় আপুনি মই কেলে নাখাম চাদা খালে কি হয় এনেই আপোনাৰ এইটো এনাৰ্জি শক্তি কিবা পায় নেকি চাদাৰ পৰা পাওঁ আকৌ কাম কৰা এনাৰ্জি পায় মানে নাই আপোনালোকে দেখিলে চিধা চিধি পোনপটীয়া মোক কেমেৰামেনক দেখাবলৈ এনে চাদাটো খালে মানে কি দাঙিব পাৰে বাৰু আপুনি চাদাটো খালে কি দাঙিব পাৰে মানে মই তোৰ লেখীয়া মানুহটোকো দাঙি দিব পাৰিম তো গাইজ আপোনালোকে শুনিলে চাদাত ইমান শক্তি চাদাৰ শক্তি দেখিছে নহয় আপোনালোকে চাদা খাই এজন মানুহ দাঙি দিম বুলি কৈছে কেমেৰামেনৰ নিচিনা এজন মানুহ দাঙি দিব চাদাত কিমান শক্তি আজি আপোনালোকে দেখিবলৈ পাইছে তো আপোনাৰ ঘৰটো ইয়াতে মই এইডোখৰতে পেলাই মৰাৰ ঘৰ এই মানুহজনৰ পেলাই মৰাৰ ঘৰ একচুৱেলি এই জেগাডোখৰ নামটো কি পেলাই মৰা পেলাই হয় গাইজ